নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পয়েম উইথ আলতাফ নামৰ চেনেলটোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ তোমালোকৰ আগন্তুক হ'বলগীয়া অসমীয়া বিষয়ৰ 8খনমান মোষ্ট ইম্পৰ্টেণ্ট ৰচনাৰ বিষয়ে। মই ইয়াত যি 8খন ৰচনাৰ বিষয়ে ডিছকাছ কৰিছোঁ 100% ইয়াৰ পৰা এক্সামত তোমালোকৰ ৰচনা কমন থাকিব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু যদি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা। তেনেহ'লে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম ইম্পৰ্টেণ্ট ৰচনাখন হৈছে তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক, আৰু এই ৰচনাখন তোমালোকৰ যোৱা ফাইনেল পৰীক্ষা 2001, 4, 6, 9, 11, 14 আৰু 20ত আহিছিল। ইয়াৰ পিছত আৰু অহা নাই। গতিকে তোমালোকে এই ৰচনাখনৰ আনচাৰ ধুনীয়াকৈ শিকি ল'বা, কাৰণ এইখন পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট ৰচনাখন হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অৰ বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা অৰ বিজ্ঞানৰ অৱদান। এই তিনিধৰণে তোমালোকৰ এই ৰচনাখন পৰীক্ষাত আহি থাকে। গতিকে তোমালোকে ধুনীয়াকৈ চাই ল'বা। আৰু এই ৰচনাখন তোমালোকৰ HSLC 2002, 4, 8, 12, 14 আৰু 19ত আহিছিল। গতিকে তোমালোকে এই ৰচনাখনৰ আনচাৰ ধুনীয়াকৈ শিকি ল'বা। এইখনো পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি। ইয়াৰ পিছত তোমালোকৰ পৰীক্ষাত আহিবলগীয়া ৰচনাখন হৈছে তোমাৰ জীৱনৰ লক্ষ্য। এই ৰচনাখন তোমালোকৰ যোৱা পৰীক্ষা 92, 97, 99, 2001, 7, 13, 15ত আহিছিল। এই ৰচনাখনো পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে। গতিকে তোমালোকে মিছ নকৰিবা। এইখনো তোমালোকে লিখি শিকি ল'বা। 4 নম্বৰ ইম্পৰ্টেণ্ট ৰচনাখন হৈছে টেলিভিছন বা দূৰদৰ্শন, আৰু এই ৰচনাখন তোমালোকৰ HSLC ফাইনেল পৰীক্ষা 90, 94, 96, 2019ত আহিছিল। আৰু এই ৰচনাখনো বহুতো ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে পৰীক্ষাত যোৱাৰ আগতে এই ৰচনাখনৰ আনচাৰ এবাৰ চাই যাবা। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট ৰচনাখন হৈছে ছাত্ৰৰ কৰ্তব্য, আৰু এই ৰচনাখন তোমালোকৰ HSLC ফাইনেল পৰীক্ষা 95, 98 আৰু 2011ত আহিছিল। ইয়াৰ পিছত আৰু অহা নাই। গতিকে এই ৰচনাখন অহাৰ সম্ভাৱনা খুবেই বেছি আছে। গতিকে তোমালোকে এই ৰচনাখনৰ আনচাৰ ধুনীয়াকৈ শিকি ল'বা। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট ৰচনাখন হৈছে লাচিত বৰফুকন, কিয়নো তোমালোকে ইতিমধ্যে জানা সকলো শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানত লাচিত বৰফুকনৰ বিষয়ে লিখিবলৈ দিছিল। গতিকে এইবাৰৰ কাৰণে লাচিত বৰফুকন ৰচনাখন বহুতো ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে চাই ল'বা। এইখন পৰীক্ষাত 99% অহাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত তোমালোকে ইম্পৰ্টেণ্ট হিচাপে চাব পাৰা অসমৰ প্ৰাকৃতিক সম্পদ, আৰু এই ৰচনাখন 87, 95, 99, 3, 6, 10, 16, 2022। কাৰণ এই ৰচনাখন আৰু তোমালোকৰ এইবাৰ আহিব পাৰে নাহিব পাৰে, কাৰণ অলৰেডি এই ৰচনাখন 2022ত আহি গৈছে। তথাপিও তোমালোকে চাব পাৰা। ইয়াৰ পিছত তোমালোকৰ ইম্পৰ্টেণ্ট ৰচনাখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ, আৰু এই ৰচনাখন তোমালোকৰ HSLC ফাইনেল পৰীক্ষা 98, 2000, 2002, 2005, 8, 10, 13, 16, 18, 2020ত আহিছিল। আৰু এই ৰচনাখন তোমালোকৰ অলৰেডি 2020ত আহি গৈছে। এইবাৰ আহিব পাৰে নাহিব পাৰে, কিন্তু তোমালোকে চাই যাবা, কাৰণ ৰচনা কেইখন আছে যিকেইখন পৰীক্ষাত প্ৰতি বছৰ ৰিপিট কৰি থাকে। ইয়াৰ পিছত যদি কোনোবাই অতিৰিক্ত চাব বিচাৰে তেনেহ'লে অসমৰ বানপানী নামৰ ৰচনাখন চাব পাৰা, কাৰণ 2022 বৰ্ষত যি অসমত বানপানীয়ে তাণ্ডৱ চলাইছিল সেইকাৰণে এইখনো দি দিব পাৰে, কোনো গেৰাণ্টি নাই।